তলত থৈ গুটিটো লৈ কেনে তাইক একেবাৰে গুটিটো দি মাথাটো ঠেকে নিয়াই ড্ৰাগছ লৈছিলে মই কৈছোঁ ড্ৰাগছ লৈছিলে নোলোৱা নহয় ৰঙা মাংস ওলাই আছে মোৰ ছোৱালী ৰঙা মাংস প্লাষ্টিকৰ পৰা মুখখন দেখা যায় প্লাষ্টিকৰ মুখখন খুলি দিওঁতেই গুলপীয়া হৈ আছে মানুহ লাষ্টটো কলা হৈ যায় মোৰ ছোৱালী গুলপীয়াই ৰূপ হৈ আছে মানুহ মাৰি দিয়া মানে দানৱ হৈ গ'ল ন আজি ভাইটি মোৰ ছোৱালীজনী নাই মোৰ চকু জোৰা মোৰ ছোৱালী বিচাৰি আছে মই আজি ফাঁচিডাল লগাই ল'ব বিচাৰোঁ কিন্তু মই ল'ব নোৱাৰোঁ কিয় আমাৰ তেজত নাই যে আমি ফাঁচি দেখিব লাগিব কিন্তু সি মানে মাৰ্ডাৰ কৰি দিলে ন ৰূপটো তাৰ বেলেগ হৈ গ'ল 18 বাৰ চকু মাৰিছে লোহাৰ কটাৰীখন নাহি ৰঙা মাংস ওলাই আছে মোৰ ছোৱালী ৰঙা মাংস মোৰ বাইদেউ ল'ৰা যেতিয়া মোৰে ল'ৰা সি এতিয়া যেতিয়া পইচাটো চুৰ কৰি বাইদেৱে যেতিয়া কানি ক'লে তহঁতি লৈ যাওঁ ল'ৰাটো ৰাখিবি বুলি এই বাইদেৱে মোৰ ডাঙৰ বাইদেৱে ৰাখিলে তাৰপিছত লৈ আহিলোঁ মই লৈ কিনে তাক ৰাখিলোঁ মোৰ বাইদেউ মুখখন চালেতো মইতো ল'ৰাটোক ৰাখিবই লাগিব মই ধুনীয়াকৈ ৰাখি থৈছিলোঁ তাৰ কি হৈ গ'ল পৰহি দিনাখন সি বিনা কথাত বিনা বাতৰাত একো নাই সেই মোবাইলটোৰ কাৰণে সিহঁতৰ টানি লাগিছিলে তাই মেকআপ চাই থাকে তাক মোবাইলটো এনি টাইম লাগি থাকে ফোন কৰিবলৈ তাই মেকআপ চাই থাকে তাক মোবাইলটো লাগি থাকে সেই মোবাইলটোৰে কথাতে টানি কোবাত সি কি কৰিলে কুকাৰটো তাইক মাথাত মাৰি দিয়াৰ লগে লগে তাই বেহুচ হৈ পৰি যাওঁতে সি পতাখন মাথাৰ তলত থৈ গুটিটো লৈ কেনে তাইক একেবাৰে গুটিটো দি মাথাটো ঠেকে নিয়াই মাৰি তাৰপিছত লোহাৰ কটাৰীখন লৈ কেনে তাইক 18-19 বাৰমান তাইক গোটেই গাত ঘপিয়ালে একমাহ ড্ৰাগছ লৈছিলে মই কৈছোঁ ড্ৰাগছ লৈছিলে নোলোৱা নহয় ড্ৰাগছ লৈছিলে মাজতে তাৰ এইডাল ফুলি আছিলে তাৰপিছতে তাৰ মাথাত কিন্তু একো নাই তাৰ মাথা সি কাক মাৰিছে কিন্তু এটা কথা কৈছোঁ তাক উলিয়াই কিয় নিদিব তাৰ সৰু ভনীয়েক এজনী আছে জেঠায়েকৰ বায়েক এজনী আছে সি মানুহ মাৰিলে নহয় মানুহ মৰাৰ পিছত সি দানৱ হৈ গ'ল মোৰ বাইদেউ বজাৰত বজাৰ কৰিব আহে মই আগৰ নিউজটোত কৈছোঁ মোৰ ভিনদেউ মোৰ মহাদেৱৰ নিচিনা মানুহ সি সেই ভিনদেউটোকো একে জতা খোলাই দিছে তিচিৰি চকু খোলাই দিছে মোৰ ভিনদেউক মোৰ মহাদেৱৰ নিচিনা মানুহটোক সি নষ্ট কৰি কোনদিনাখন মোৰ মহাদেৱৰ নিচিনা মানুহটোকো সি কোনোবা দিনাখন ডেগাৰ মাৰি দিব পাৰে কোনো ভৰসা নাই মোৰ ভিনদেউৰ ইমান জোৰ নাই মোৰ ভিনদেউ ডায়েবেটিছ থকা মানুহ ইমান জোৰ নাই একদম চিধা মানুহ সি যে ওলাই আহিলে সি এবাৰ মাৰ্ডাৰ কৰিলে সি আহি কেনে মোৰ যেন ভাগিন ছোৱালীজনীক সি বাপেকক মাকক সি যে মাৰি নিদিব তাৰ কোনো বিশ্বাস কৰিব নোৱাৰে পইচাও চুৰ কৰিছিলে চুৰ কৰি কেনে সি মানুহ যিমান তাৰ সতিনীয়া বাপেক হৈ কেনে সি যিমান মৰম পাইছে মানে ক'ব নোৱাৰি আৰু সি এবাৰ দুবাৰ বহুতবাৰ চুৰ কৰিছে এনেকৈ কৰি কিনে এবাৰ 30,000 চুৰ কৰিছে এবাৰ 40,000 চুৰ কৰিছে ভিনদেউৱে বাইদেউৰ মুখখন চাই কেনে তাক একোৱেই নকয় যা মোৰ মিছেছজনী ভাল থাকিলে পইচা আকৌ কামাই ল'ম এইবাৰ ঘৰ কিনি তাক ৰুম এক্সট্ৰাকৈ বনাই দিছে সেই ঘৰ কিনা পইচাখিনিও 5.5 লাখ টকা এটা চুৰ কৰি লৈ আহিছে লৈ এই 50,000 কিমান পালে বাকী 5 লাখ টকা সি নোহোৱা কৰি দিলে সেইকাৰণে বাইদেৱে কৈছিলে তাক ঘৰে ৰাস্তা ঘূৰি থকাতকৈ তহঁতি অলপকৈ ৰাখিবি সেই ৰখাৰ পিছতে সি একেবাৰে একদম মানে মোৰ ছোৱালীজনীক আজি মোৰ ছোৱালীজনীৰ দিনত কয় মামী 100 টকাৰ মাংস আনি দিবা মই ভাত বহাইছোঁ তাক বাঢ়ি দিব গৰম ভাত তাক গৰম ভাত বাঢ়ি দি একে খাই বৈ লৈ কেনে জোৰ বঢ়াই কেনে মোৰ ছোৱালীজনীকে মাৰি দিলে মোৰ ছোৱালীজনীটো আৰু নাপাওঁ আৰু মোৰ ছোৱালীজনী নাপাওঁ